তোমাৰ কিন্তু জবাব নাই ইমান কম সময়ৰ ভিতৰত তুমি শিখক কাবু কৰি দিলা তুমি কিন্তু কথা ক'ব জানা থ্যাংক ইউ মই ভাবিছিলো শেখৰ পৰা কাম উলিয়াটো ইমান সহজ কথা নহ'ব তাতে তোমাৰ কাৰণে ৱেইট কৰি কৰি মানুহজন খঙত আছিল আৰু ইয়াত আহি দেখা পালো গোটেই কথাটোৱে উল্টা হৈ গ'ল তনভি বাৰে বাৰে প্ৰমাণ পোৱাৰ পিছতো যে বিশ্বাস নকৰা সেইটোহে ডাঙৰ কথা বিশ্বাস নকৰা মানে কিবা এটা ভুল দেখিলে দেখোন কম্প্ৰমাইজ কৰিবলৈ চেষ্টাই নকৰা নহয় সমস্যাত পৰো বুলিহে ভয় লাগে এনেই সমস্যাত থকা মানুহ এটা কথা মনত ৰাখিবা ৰাহুল তনভি সমস্যা নহয় তনভি সমাধানহে তনভিৰ ওচৰত সমাধান আছে কাৰণে তনভিৰ গুৰুত্ব আছে আৰু নিজৰ গুৰুত্ব বজাই ৰাখিবৰ কাৰণে তনভিৰ যথেষ্ট কষ্টও কৰে হ'ব দিয়া নিজক ইমান জহাই থাকিব নালাগে মাজে মাজে যে মোৰ চৰিত্ৰটো পাহৰি যোৱা সেইকাৰণেহে তোমাক মনত পেলাই দিছো হ'ব দিয়া এতিয়াৰ পৰা মনত ৰাখিম অ'কে বাৰু সেইবোৰ বাদ দিয়া সৰু সুৰাকে এখন বজাৰ পাইছো গতিকে পাৰ্টি এটা কৰিব লাগে ৱাই নট চিয়'ৰ তুমি এৰেঞ্জ কৰা ঠিক আছে আপুনি আহিলে মই যাম বুলি ভাবিছিলো নালাগে বহ কিবা হৈছে নেকি ভিনদেউৱে গাড়ী কিনিব গাড়ী কিনিবৰ কাৰণে ইমানবোৰ পইচা ক'ত পালে বায়ে মোক সুধি আছে কিবা হিচাপ নিকাচ তোৰ ওচৰতে এইকেইদিনত আহিছে নেকি নাই অহা মই এইকেইদিন একো খবৰ লোৱাই নাই আজি ল'বি গাড়ী কিনাৰ কথা ভাবিলে যেতিয়া কামটো নিশ্চয় ঠিকেই আগবাঢ়িছে অমৰ আৰু ভিনদেউৰ কামটো দুইজনৰ একেলগে হ'ব লাগে অমৰ দাইটো 2 দিনৰ ভিতৰতে অৰ্ডাৰ ওলাব বুলিয়ে কৈছে অৰ্ডাৰ ওলালেও সি কিন্তু তামাম চালা তাক হাতৰ মুঠিলৈ অনাটো ইমান সহজ নহয় নাই শচীন্দা এতিয়া আৰু তাৰ কোনো চালাকিয়ে কামত নাহিব তাৰ ওপৰত বাৰু ময়ো চকু ৰাখিম তই খালি ভিনদেউৰ কথাটো মনত ৰাখিবি হ'ব বা জনিলে বেয়াই লাগে বুজিছনে কিন্তু কি কৰিবি যাৰ কাৰণে মই জমৰ দুৱাৰ দলিৰ পৰা আহিব লগা হ'ল তেওঁক মই কোন হাতে ক্ষমা কৰিম তই কচোন আপুনি ক্ষমা কৰিলেও আমি নকৰোঁ বছে খবৰ লৈয়ে আছে সময়ত আহিম বুলিও কৈছে এতিয়া কামবোৰ সোনকালে হৈ উঠাৰ ওপৰতহে কথা মই এটা কথা বুজি পোৱা নাই ইমান ডাঙৰ শিক্ষা পোৱাৰ পাছতো তেওঁ নিজে কথাবোৰ কিয় এবাৰো ভাবি চোৱা নাই নিজৰ ভুল জানো কোনোবাই দেখে সকলোৱে নাম্বাৰ ইউজ নকৰে ঘৰত থকা ছোৱালীজনীৰ নাম্বাৰ কাৰোৰে ওচৰত নাই শচীনৰ ওচৰতো নাই আগতে নাছিল এতিয়া আছে যদি নাজানো যদি আছে ইকবালে কেনেবাকৈ শচীনৰ পৰা নাম্বাৰটো উলিয়াব পাৰে নেকি তাক ফোন এটা কৰি সুধিছা কিবা কৰি সি তনভিৰ নাম্বাৰটো উলিয়াব পাৰে তই সুধিবলৈ কৈছ যেতিয়া সুধিছো কিন্তু মই আশা দেখা পোৱা যি হয় দেখা যাব তই ফোন এটা কৰিতো সুধিছা আপোনাক কথা এটাৰ কাৰণে ফোন কৰিলোঁ কওক তনভিৰ নাম্বাৰটো এতিয়ালৈকে কালেক্ট কৰিবই পৰা নাই শচীনৰ ওচৰত নাম্বাৰটো আছে চাগে আপুনি কিবা কৰি শচীনৰ পৰা নাম্বাৰটো ল'ব পাৰিব নেকি শচীন্দাৰ পৰা মোৰ কথা কি কৈছে তাৰমানে এই গৌৰীৰ লগতে কথা পাতি আছে নেকি তেওঁৰ লগত থাকিলেও নাম্বাৰটো ল'ব পৰাটো সহজ কথা নহয় সেইটো মই ভালদৰেই জানো কিন্তু উপায় নাই যে নাই বৌ মই এইটো কাম কৰিব নোৱাৰিম সেইটো মই বুজি পাইছোঁ কেনেবাকৈ পৰা যাব নেকি সেইটো ভাবিহে ফোন কৰিছিলোঁ নহ'ব নোৱাৰিম তোমাৰ কথাটো পাৰিম বুলি কৈতো লাভ নাই ঠিক আছে বাৰু হ'ব ঠিক আছে
বেছি কৰো নহয় মূৰটোৱে গৰম হৈ গৈছে এনে কটি মানে কি হ'ল মোৰ খং উঠি আছে কিহৰ কাৰণে দেখা নাই জানো কোনেও মোক কথাবোৰ ক'ব নিবিচাৰে তোৰ মনলৈ এইবিলাক ভাৱনো কেনেকৈ আহিল সদায় দেখি থকা মানুহ এটাৰ ইমান পৰিৱৰ্তনবোৰ দেখিলে মনলৈ এনেকুৱা ভাৱ নাহিব কি পৰিৱৰ্তন বাকীবোৰ কথাবোৰ বাদেই দিলো কালি পৰহি অফিচত জইন কৰাৰ পাছত আজি এখন গাড়ী কিনো বুলি ক'লে মোৰ মনলৈ এনেকুৱা ভাৱ নাহিব গাড়ী এখন কিনাটো আজিকালি বৰ ডাঙৰ কথা নহয় নহয় তুমি কথাটো বুজা নাই মা অকল গাড়ী এখন কিনিম বুলি কোৱাৰ কাৰণে মই ইমান টেনশ্যন হোৱা নাই তেনেহ'লে কথাৰ পৰা প্ৰমাণ পাওঁ নহয় কথাবোৰ নজনালৈকে মই শান্তিত থাকিব নোৱাৰো যেনে তেনে হলেও কথাবোৰ উলিয়াবই লাগিব সেইটো ময়ো অনুমান কৰিব পাৰিছো কিন্তু কি হৈছে ইকবাল চাপৰিলে মেঘ নাটৰে কথাষাৰ নিশ্চয় তই বুজি পাইছ আৰু যদিও বুজি পোৱা নাই মই পাইছো বুলি ধৰি লৈছো মই একা বেকা কথা বেয়া পাওঁ তই একা বেকা কথাহে বেয়া পাওঁ কিন্তু একা বেকা কাম কৰি বৰ ভাল পাওঁ চাওক সুচিন্তা মই আপোনাৰ কথা আৰু চিন্তাত অতিষ্ঠ হৈ পৰিছো হয় নেকি চা ইকবাল তোৰে কপাল ভাল তোক মই যিমানখিনি অতিষ্ঠ কৰিব লাগিছিল সিমানখিনি কৰা নাই আৰু নকৰো কাৰণ মই জানো জোৰকৈ একো বস্তুক বান্ধি ৰাখিব তেনেহলে কাৰোবাক আঘাত দিওঁতেও জোৰকৈ আঘাত দিব নালাগে কোনে কাক আঘাত দিছে এবাৰ ভালকৈ ভাবিছে মই আৰু এতিয়া আপোনাক একো নুবুজাও কাৰণ বুজাই লাভ নাই আপুনি যি ভাবে যি কৰে সেইটো আপোনাৰ কথা কিন্তু মোক মাজত সোমাবলৈ চেষ্টা নকৰিব যি বস্তু এবাৰ হেৰাই যায় তাক আকৌ ঘূৰাই পাব নোৱাৰি বাবেই মই ইমানবোৰ কথা সহ্য কৰি আছো গতিকে মোৰ আগত কথা কওঁতে অকণমান ভাবি চিন্তি কৰিম কি কৈছে এক মিনিট বাইদেউ এইবিলাক কথা আপুনি আপোনাৰ দেউৰেকৰ লগতে পাতিব মই এইবোৰ কথা একো বুজিও নাপাওঁ আৰু বুজিবলৈ একো চেষ্টাও নকৰো মই মাত্ৰ এটা কথাই জানো মোৰ এই ভাঙি যোৱা ঘৰখন শান্তিত লগাব লাগে সেইবুলি আপোনালোকে ভবাৰ দৰে নহয় যি আছিল সেইখিনি লৈহে মই শান্তিত লগাব বিচাৰো গতিকে বাধা দিয়া নিদিয়াৰ কথালৈ মোক একো কথাই নুসুধিব ৰাখিছো মই কি ভাল দেখিলে আপোনাৰ মনটো আগতকৈ বহুত ভাল দেখিছো হয় আপুনি কেনেকৈ জানিব আমিহে গম পাওঁ অৱশ্যে এটা কথা হয় আগতকে মনটো অলপ ফ্ৰী ফ্ৰী লাগিছে ঘৰৰ সমস্যাবোৰ চাগে সমাধান হৈছে ঠিক তেনেকুৱা নহয় এটা সমস্যা সমাধান হোৱা বুলি ক'ব পাৰি মই কোৱা নাছিলো বেছি টেনশ্যন নল'ব সময়ত সকলো ঠিক হৈ যাব ঠিক হ'বৰ কাৰণে এতিয়াও বহুত বাকী তথাপি কিবা এটাতো হৈছে আচলতে মই কি হ'ব জানে আপুনি যিমানেই বেছি টেনশ্যন ল'ব সিমানে সমস্যাবোৰে আপোনাক বেৰি ধৰিব সেইটোতো হয় কিন্তু কিছুমান সমস্যাত নুসুমাম বুলি ভাবিলেও সোমাব লগা হৈ যায় এইটো হয় কিন্তু কি জানে যিমানেই সমস্যা নহওক অলপ সময়ৰ কাৰণে নিজৰ মনটোক মুকলি কৰিব পাৰিব লাগে মোৰটোতো সেইটোৱে প্ৰব্লেম সমস্যা যিয়ে নহওক সমাধান নোহোৱালৈকে মই সেইবোৰৰ পৰা আঁতৰি আহিব নোৱাৰো পাৰিব লাগিব নিজৰ কথা ভাবি হলেও নিজৰ মনটোক ডাঠ কৰিব পাৰিব লাগিব এটা কথা মনত ৰাখিব বিশাল তেওঁ যিমানেই আপোন নহওক কিয় তেওঁ আপোনাৰ কাম কেতিয়াও কৰিব নোৱাৰে এটা কথা কিন্তু বিশাল আপোনাৰ নিজৰ কাম আপুনি নিজেই কৰিব লাগিব
হয় মই কথাখিনি এইকাৰণেই কৈছো কাৰণ ইমান দিন আপোনাৰ লগত চাকৰি কৰাৰ পিছত মই আপোনাক বুজি পাইছো চিনি পাইছো ঘৰুৱা সমস্যাৰ কাৰণে আপোনাৰ টেলেণ্টখিনি শেষ হৈ যাওক সেইটো মই নিবিচাৰো মই জানো সেইকাৰণে চান্স পালে আপোনাক এনেকৈ পাছ পঢ়াই থাকো আপুনি চাগে নিশ্চয় বেয়া নাপায় নাই নাই বেয়া কিয় পাম আপুনি যি কয় মোৰ ভালৰ কাৰণেহে কয় তাকেই আন কিবা প্ৰকাৰে আপোনাক সহায় কৰিব নোৱাৰিলেও অন্ততঃ মোৰ কথাখিনিয়ে যদি আপোনাক সহায় কৰে মই শান্তি পাম হয় বাৰু সেইবোৰ বাদ দিয়ক আপোনাৰ কিতাপখনৰ কাম কিমান আগবাঢ়িছে বিশেষ তেনেকৈ আগবাঢ়িব পৰা নাই এইবাৰ আৰু আপোনাক এনেদৰে এৰি দিয়া নহব নতুন বছৰত আপোনাৰ পৰা এই কিতাপখন উপহাৰ পাবই লাগিব মই চেষ্টা কৰি চাম চেষ্টা কৰিম নহয় আপোনাৰ পৰা এই কিতাপখন আমাক লাগিবই মই কিন্তু আপোনাক নেৰো দেই কৈ দিছো ঠিক আছে ৰচক ফোন কৰি কাৰ্তিক দাৰ কথাখিনি কম বুলি ভাবিছিলো তাকো পাহৰিলো এই শচীন দাৰ উল্টা পুল্টা কথাবোৰে গোটেই কামবোৰে খেলি মেলি কৰি দিলে আন্টি তুমি যোৱা তোমাৰ লগত মোৰ কথা পাতিবলৈ মন যোৱা নাই মোৰ লগত অকল তোমাৰ লগতে নহয় মোৰ কাৰো লগত কথা পাতিবলৈ মন যোৱা নাই মই এটা কথা বুজি পোৱা নাই আন্টি আপুনি মোক সহ্য কৰিব নোৱাৰা কাৰণটো কি মই কাকোই সহ্য কৰিব নোৱাৰা হৈছো কাৰণ ক'ব লাগিলেতো বহুত কথাই ক'ব লাগিব যিহেতু মই মিছামিছি কথা বঢ়াব বিচৰা নাই কিন্তু মোক নকলে মই কেনেকৈ জানিম মোৰ ভুলবোৰতো কোনোবাই দেখুৱাই দিব লাগিব তুমি গোটেই মানুহজনীয়ে ভুল তোমাক আকৌ বেলেগকৈ কি ভুল দেখুৱাব লাগে তুমি হাঁহিলা যে মোৰ সঁচাই হাঁহি উঠিছে মই কি হাঁহিবলগীয়া কথা ক'লো নেকি নাই আপুনি আপোনাৰ মনৰ কথাটোৱে কৈছে কিন্তু মানুহৰ এটা স্বভাৱ কি জানে নিজেই কৰি থকা ভুলবোৰ যেতিয়া আনে শুধৰাবলৈ চেষ্টা কৰে তেতিয়া তেওঁকহে ভুল বুলি ভাবে তাৰমানে তুমি ক'ব বিচাৰিছা যে আমি কৰি থকা ভুলবোৰ শুধৰাবলৈ তুমি চেষ্টা কৰাৰ কাৰণে আমি তোমাক ভুল বুলি ভাবিছো মোৰতো সেইটোৱে অনুভৱ হৈছে তুমি সঁচাকৈ বৰ চালাক দেই তই কিন্তু এটা কথা মনত ৰাখিবা অতি মাত্ৰা একোৱেই ভাল নহয় আৰু তোমাৰ এই বেছি কৰা স্বভাৱটোৱে তোমাক এদিন ধ্বংস কৰিব চাই থাকিবা Okay, let's see. খুৰা শুই থকা অৱস্থাত তোমাক আজি মোৰ একো সুধিব লগাও নাই একো ক'ব লগাও নাই তুমি যি দিয়া তাকে তোমাৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰিম জানো মোৰ কাৰণে সকলোৰে কষ্ট হৈছে এই কষ্টৰ পৰা মুক্তি পাম নে নাই মই নাজানো তোমাৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা যি কষ্ট হয় সকলো কষ্ট মোকেই দিয়া মোৰ কাৰণে মই আৰু আনৰ কষ্ট সহ্য কৰিব নোৱাৰা হৈছো প্ৰভু
কেনেকৈ কৰিব পৰা যায় তাকে ভাবি আছো। খুৰাৰে আকৌ আজি ফোনটো নেৰাই হল নহয়। আচলতে মই তেওঁক কিবা সন্দেহ কৰি তেওঁৰ ফোনটো চাই আছো বুলি ভাবিছে। এই বয়সতো তেওঁক সন্দেহ কৰিব লগা কি আছে? সন্দেহ যিকোনোৱে থাকিব পাৰে, তেওঁহে জানে তেওঁ কি ভাবিছে। এটা কাম নকৰা কিয়? কি? খুৰা শুই থকা অৱস্থাত মোবাইলটো চেক নকৰা কিয়? মোৰ মতে সেইটোৱে ভাল হ'ব। তই ঠিক কথাটোৱে মনত পেলাইছ। আজি তেওঁ শুই থকাৰ পিছতে মোবাইলটো চেক কৰিব লাগিব। এনেও তেওঁ শুলে পটকৈ সাৰ নাপায়। চাবা আকৌ, যি নকৰা সাৱধানে কৰিবা। এনেও খুৰাই এই কথাটোক লৈ সন্দেহ কৰিয়ে আছে। কথাটো গম পালে খুৰাই ডাঙৰ ঘটনা কৰিব। কোনোবা আহিছে চাগে, মই ৰুমলৈকে যাওঁ। প্ৰতিটো কথাতে মন বান্ধিব পাৰিছো যেতিয়া, এইটোতো পাৰিম। তুমি তোমাৰ খোলাটোৰ পৰা ওলাই আহি এটা নতুন ৰূপ লবলৈ চেষ্টা কৰা শচী। দেখিবা সকলো কথাই সহজ হৈ পৰিছে। আৰু সেই ৰূপ মই তোমাক দিম শচী। তুমি মাত্ৰ নিজক স্থিৰ কৰা। আৰু মই ভাবো সেইখিনি মেণ্টেল পাৱাৰ তোমাৰ আছে।